দুখৰ মাজতো সুখ আহিলে মনিটাইজেশ্যন পাই গ'লোঁ আজি বহুতেই মই সুখী কি ক'ম মনটো বেয়া লাগি আছিলে বহুতেই দুখ নমস্কাৰ মই বৰ্ণালী স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পায় জনাব আজিকালি যে নিজৰ টকা পইচা নহ'লে চব মিছা সেইকাৰণে সকলো নিজৰ হৈ থিয় হ'ব লাগে এয়া ডাইৰেক্ট পাকঘৰলৈ কাৰণ ৰাতিপুৱা উঠিয়ে ঘৰ সাৰি গা পা ধুলোঁ তাৰপিছত যোৱাকালি ৰাতি সোণটো একো খোৱা নাছিলে ভোক লাগিছে উৎপাত কৰিছে তো গা ধুই আহিয়ে কাপোৰযোৰ পিন্ধি আহি ডাইৰেক্ট পাকঘৰলৈ আহিছোঁ ৰুটি বনাবলৈ মায়ে এফালে ভাজি বনাই থৈ দিলে কি ক'ম মানে গা পা ধুই না মুখত ক্ৰীম লগাবলৈ সময় পালোঁ খালি কাপোৰযোৰ পিন্ধিছোঁ না চুলি বান্ধিবলৈ ডাইৰেক্ট আহিছোঁ কাৰণ ভোক লাগিছে উৎপাত কৰিছে সোনকালে আহি ৰুটি বনাবলগীয়া হৈছে তো আহি দৌৰাদৌৰিকৈ আহিয়ে ৰুটি বনাইছোঁ আৰু যিহেতু মোৰ ৰাতিপুৱা পাকঘৰৰ পৰা আৰম্ভ কৰি পাকঘৰৰ পৰাই ভিডিঅ' কৰিছোঁ আৰু দেখিছোঁ আনকি পানী গিলাচো মই খাবলৈ সময় নাই পোৱা গৰম পানী গিলাচো এইফালে ৰুটিও বেলি আছোঁ মাজে মাজে গৰম পানীও খাই আছোঁ তো দেউতা সোণটোক দিলোঁ চব খাই বৈ গ'ল যোৱাৰ পিছত আকৌ ননন্দজনী উঠিলে ক'লে বোলে বৌ মেগী খাওঁ মই ক'লোঁ মেগী মই নাখাওঁ তুমি খোৱা কাৰণ মই ৱেইট লছ জাৰ্ণিত আছোঁ ডায়েটত আছোঁ এইটো মানে আটাৰ নুডলছ হয় আৰু তাই কৈছে মই নাখালে তাইও নাখায় সেইকাৰণে বাধ্যত পৰি ময়ো এইফালে মেগী খাবলগীয়া হ'ল এইফালে খাইছোঁ এয়া মেগী আৰু লগতে এক কাপ ব্লেক কফি লৈ লৈছোঁ সোণটো উৎপাত বোলে ময়ো খাওঁ দিলোঁ ইমান তিতা মুখ চুখ কোচখাই হাঁহি আছে দুখৰ মাজতো সুখ এটা পালোঁ কাৰণ নিজৰ টকা পইচা একেবাৰে নাই দুখ লাগে মনবোৰ কাৰণ নিজৰ ইনকাম নাই বিয়াগত ইনকাম কৰিছোঁ এতিয়াতো নায়েই আৰু এয়া দেখিছেনে কি দেখাইছোঁ আপোনাক কণ্টেণ্ট মনিটাইজেশ্যন মানে মই ফেচবুকত কণ্টেণ্ট মনিটাইজেশ্যন পালোঁ মোৰ বহুতেই মনটো ভাল লাগিছে এতিয়া সেইকাৰণে পূৰা নাচি আছোঁ ফূৰ্তি কৰি আছোঁ দেখিছে নহয় চবৰ লগতে নিজৰ সুখটো শ্বেয়াৰ কৰিলোঁ সেইকাৰণে ভাবিলোঁ মই ইউটিউব ফেমিলিটোৰ লগতো শ্বেয়াৰ কৰোঁ আৰু যিটো আমাৰ কাৰেণ্ট নাই আজি ৰাতিপুৱাৰ পৰা চব সেইকাৰণে টিউবৱেল মাৰিবলগীয়া হৈছে কাৰেণ্টটো অহালে বাট চাইছোঁ তেতিয়ালৈ বোলো পাতিখন উঠাই দিলোঁ মানে ঠাণ্ডা পৰিলে কাৰণে এতিয়া পাতি নালাগে ওপৰত থৈ আহোঁ বুলি লৈ আহিলোঁ পাতিখন আৰু মানে পাতিখন অনা আমাৰ বেছি দিন হোৱা নাছিল 2 মাহ হৈছিলহে ফাটিলে সেইকাৰণে পেহী খুব খং পাতিখন দলিয়াই দিলে এইবোৰ যে আকৌ দেখিছেনে ব্লেংকেট উলিয়াবলগীয়া হৈছে কাৰণ মানে মোৰ মেট্ৰেছটো ৰাতি হ'লে ইমান ঠাণ্ডা হয় শুবলৈ দিগদাৰ হয় সেইকাৰণে পেহী হয়তো আকৌ ব্লেংকেট কেইখনমান উলিয়াই লৈ ল'লোঁ ব্লেংকেট ৰজাই এইবোৰ চব ৰ'দত দি আহিলোঁ আহি দেখিছোঁ লাইন নাহিব কাৰণ 11টা বাজি গ'ল ৰখি থাকিলেতো নহ'ব আহিয়ে টিউবৱেল মৰাত লাগি গ'লোহি টিউবৱেল মাৰি কাপোৰখিনি ধুলোঁ ইফালে মায়েও উপায় নাপায় এয়া কাপোৰ ধুই আছে চবেই ৰখি থাকোঁ কাৰেণ্টটো অহালৈকে কাৰণ মটৰত কাপোৰ ধোৱা হয় যিহেতু অহা নাই সেইকাৰণে টিউবৱেল মাৰি ইফালে মই কাপোৰখিনি ধুলোঁ আৰু এইফালে দেখিছোঁ ন ৰজাই চব ৰ'দত দি দিছোঁ আহি কাপোৰখিনি মেলিলোঁ সঁচাকৈ দুখৰ মাজতো সুখ কাৰণ মই কৈছোঁ কণ্টেণ্ট মনিটাইজেশ্যন পাইছোঁ মনবোৰ একেবাৰে ভাল লাগি নাথাকে কাৰণ নিজৰ টকা পইচা নাই আৰু মোবাইল এটা খুজি আছোঁ অত দিনৰ পৰা দিয়াও নাই কাৰণে মনবোৰ বেয়া ভাবিছোঁ ইউটিউবটো যদি কিবা এটা হয়গৈ যেনেকৈ ফেচবুক আজি কণ্টেণ্ট মনিটাইজেশ্যন পালোঁ যদি ইউটিউবতো যদি কিবা এটা যদি হয় তেতিয়াহ'লে মোবাইলটো ল'ম কাৰণ ধুন্দুলা মানে ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে মই নাজানো কিন্তু চেষ্টা কৰিছোঁ আপোনালোকৰ মাজলৈ মোৰ ডেইলি জীৱনৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আৰু এইফালে আহি শিলিখা এটা মুখত দিলোঁ কাপোৰ চাপোৰ ৰ'দত দিয়ে ডাইৰেক্ট পেপাৰখন পঢ়ি আহিছোঁ কাৰণ গুৱাহাটীত আহিছিলে এয়া পষ্ট মেলন অহাৰ কাৰণে বোলো পেপাৰখন অলপ চাওঁচোন কি হ'ল বোলে ৰাতি বোলে গুৱাহাটীৰ পৰা গুচি গ'ল বুলি শুনিলোঁ তাৰপৰা আহিয়ে ভাতত লাগি গ'লোঁ কাৰণ 12টা বাজিলে এই দেখিছে ন এইফালে ভাত বহাইছোঁ সোণটো ইফালে ভোক লাগিলে উৎপাত বোলে ভাত খাওঁ আকৌ সেইফালে সোণটোক মায়ে ভাত দিছে এইফালে ভাত দালি এইবোৰ বহাই দিলোঁ এইফালে মায়েও বনাই আছে তাৰপৰা ভাত হ'লে দুপৰীয়া সময়খিনি এয়া ভাত সাজ খাবলৈ লৈছোঁ মই পাতত দিয়া মাছ বনাইছিলোঁ ৰাতি এপিচ থৈ দিছিলোঁ সোমবাৰ আছিলে কাৰণে মই নাখাওঁ সেইকাৰণে থৈ দিছিলোঁ এতিয়া দুপৰীয়া সাজ উলিয়ালে এইফালে অকণ মাংসও বনাইছিলোঁ মই তাৰপিছতে দুপৰীয়া ভাত চাত খালোঁ খাই বৈ বাচন চাচন ধুলোঁ এনেকৈ দিনটো পাৰ হয় তাৰপৰা চবেই খালে প্ৰথমতে দেউতাই খায় তাৰপৰা মই খাওঁ তাৰপিছতে আহিয়ে এইবোৰ দেখিছেনে বাচন চাচনবোৰ ধুই লৈছোঁ দিনটো তেনেকৈয়ে পাৰ হয় তাৰপৰা এতিয়া বাচন চাচন ধুই লৈ অলপ বাচন ধুই উঠি গৈ কাপোৰ অলপ আনি থৈ দিছোঁ ৰ'দৰ পৰা সেইবোৰ গৈ জাপিম তাৰপৰা অলপ শুম গধূলি উঠি আকৌ ঘৰ সাৰিম তাৰপৰা গধূলি চাহ খাম এয়াই মোৰ দিনটো আৰু ভিডিঅ'টো ইমানলৈ আছিলে কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাই আছোঁ মোৰ আন এটা ভিডিঅ'ত